MD আছামিজ চেনেলটোলৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিয়ৰ কবিতাটোৰ আমি প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আগত ৰৈ যোৱা প্ৰশ্নখিনি মই আকৌ পুনৰ তোমালোকক বুজাবলৈ আৰম্ভ কৰিছোঁ। তোমালোকে মনোযোগ দি চাবা। এতিয়া চোৱা, নিয়ৰ কবিতাটোত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ড বাক্যবোৰৰ বাক্য ৰচনা কৰা। এতিয়া আমি খণ্ড বাক্যৰ বাক্য ৰচনা কৰিম। তৰা নৰা ছিঙি। এই তৰা নৰা ছিঙি শব্দৰ অৰ্থটো হৈছে বৰ বেগাই, ইমান বেগাই যে উজুতি বন আদি ছিগি যায়, ইমান লৰালৰি কৰি যোৱা। এতিয়া বাক্য ৰচনা হ'ব, সি তৰা নৰা ছিঙি লৰ মাৰি কোনোমতে ৰেলগাড়ীখন। আকাশত চাং পতা, অস্বাভাৱিক কল্পনা কৰা। এইদৰে আকাশত চাং পাতি ফুৰাতকৈ হাতে কামে কৰি দুপইচা আৰ্জন কৰাই ভাল। পানীৰ তলৰ কাঁইট, নেদেখা বিপদ। এতিয়া হৈছে পানীৰ তলৰ কাঁইটে মানুহৰ জীৱনত নানা ধৰণে বিপদ ঘটাব পাৰে। কথা চহকী, বেছিকৈ কথা কোৱা লোক। কথা চহকী লোকে অমূল্য সময় অবাবত নষ্ট কৰে। হিয়াৰ আমঠু, অতি আদৰৰ। বিহু অসমীয়া জাতিৰ হিয়াৰ আমঠু। অলিক কল্পনা, অমূলক কল্পনা। অলিক সপোন দেখি অবাবত সময় নষ্ট কৰা উচিত নহয়। চকু চৰহা, লোকৰ ভাল দেখিব নোৱাৰা। চকু চৰহা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে। এতিয়া চোৱা, ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি। আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ। ছিগি আপোনা আপুনি ছিগি যোৱা, আনে ইচ্ছা কৰি বা জোৰ কৰি ছিঙি পেলোৱা নহয়। ছিঙি দুই বা অধিক খণ্ড টুকুৰা কৰি, মানে টুকুৰা টুকুৰ কৰা। উদাহৰণস্বৰূপে কেঁচুৱাটোৱে মাকৰ ডিঙিৰ মালাধাৰ ছিঙি পেলালে। ঠিক সেইদৰে ভাগিৰ অৰ্থ হৈছে আপোনা আপুনি ভাগি যোৱা, আৰু ভাঙি মানে হৈছে অইন কাৰক বা আনে দুখৰ কৰা। এতিয়া চোৱা, ভাগি গ'ল বিনখনি ছিগি গ'ল তাৰ, ৰৈ গ'ল অৱশেষ অমিয়া জোকাৰ। ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে চোৱা, কবিৰ দৃষ্টিত ফুলপাহিত জিলিকি থকা মুকুতামণিটো প্ৰকৃততে কি আছিল? এতিয়া চোৱা, কবিৰ দৃষ্টিত ফুলৰ পাহিত জিলিকি থকা মুকুতামণিটো প্ৰকৃততে নিয়ৰৰ এটা টোপাল আছিল। তাৰপিছত চোৱা, সৰগত টোপনি গৈ থাকোঁতে কি সৰি পৰিছে? সৰগত টোপনি গৈ থাকোঁতে আকাশৰ তৰা এটি সৰি পৰিছে। প্ৰকৃততে কবিৰ দৃষ্টিত নিয়ৰৰ টোপালবোৰ হৈছে আকাশৰ পৰা সৰি পৰা একোটা তৰা। নিশা আকাশত টোপনি গৈ থাকোঁতে টোপনিৰ জালত তৰাবোৰ পৃথিৱীত সৰি পৰিছে। ফটিক পানীৰে ধোৱা নিয়ৰৰ কণাবোৰ নিশা আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ হিচাপে কবিৰ দৃষ্টিত ধৰা দিছে। তাৰপিছত চোৱা, কবিয়ে নিয়ৰৰ হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? কবিয়ে নিয়ৰৰ হিয়াত নিস্তব্ধতা, আকাশৰ নিচুক কথাবোৰ সাঁচি থোৱাৰ কথা কৈছে। নিশা টোপনিত দেখা বিভিন্ন ধৰণৰ সপোন, নাচ, গান, ৰং তামাছাৰ নীৰৱ সাক্ষী হৈছে এই নিয়ৰৰ কণাবোৰ। কবিয়ে নিশা তৰাবোৰৰ কথা নিয়ৰে হিয়াত সাঁচি থোৱাৰ কথা কৈছে। ছিগি ৰৈ গ'ল মণি, কাৰ মণি ছিগি ৰৈ গৈছিল বুজাই লিখা। ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই নিয়ৰৰ টোপালবোৰক বিভিন্ন ৰূপত কল্পনা কৰিছে। মুকুতা সদৃশ নিয়ৰৰ টোপালবোৰ কাহিলীপুৰাতে ঘাঁহ বনৰ ওপৰত জিলিকি থকা দেখিলে মনলৈ বিভিন্ন ধৰণৰ ভাৱ অহাটো স্বাভাৱিক। কবিৰ কল্পনাত নিয়ৰৰ টোপাল হৈছে কোনো নৃত্যৰত নৰ্তকীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি।
নিশা প্ৰকৃতিৰ সৌন্দৰ্যত বিমুগ্ধ হৈ কৰা নৃত্যৰ উন্মাদ গতিত নৰ্তকীৰ ডিঙিৰ পৰা মণিধাৰ ছিগি পৰে আৰু ইয়ে নিয়ৰৰ টোপাল ৰূপে কবিৰ দৃষ্টিত ধৰা দিয়ে। বায়ুৱে ফুলৰ পাহিৰ পৰা কি জোকাৰি পেলোৱাৰ কথা কৈছে? ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰকৃতিৰ সাধাৰণ বস্তুবোৰক অতি অসাধাৰণ ৰূপত উপস্থাপন কৰিছে। কবিৰ দৃষ্টিত ফটিক পানীৰে ধোৱা মুকুতা সদৃশ নিয়ৰৰ কণাবোৰ হৈছে আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ। নিস্তব্ধ নিশা আকাশৰ হাঁহি কান্দোনৰ সাক্ষী। নৃত্যৰত নৰ্তকীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকু পানী। কিন্তু এই অপূৰ্ব সৌন্দৰ্যৰ সমাহাৰ নিয়ৰৰ টোপালক চাই কবি নানা ভাৱত বিভোৰ হৈ থাকোঁতে এজাক বতাহ আহি ফুলজোপাক জোকাৰি যায় আৰু নিয়ৰৰ টোপালবোৰ সৰি পৰে। নিয়ৰ কলিৰে শোভে ফুলজুপি চাইছোঁ ভাৱতে ভাবি, হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখা নিয়ৰ কবিতাটিৰ পৰা লোৱা হৈছে। কবিৰ দৃষ্টিত সামান্য নিয়ৰৰ টোপালবোৰ অনন্য ৰূপত উদ্ভাসিত হৈ উঠিছে। কবিয়ে কল্পনা কৰিছে যে নিয়ৰৰ টোপালবোৰ যেন ফটিক পানীৰে ধোৱা একোটা মুকুতামণি। নিশা আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ। নিশাৰ ফুলনি নৃত্যৰত নৰ্তকীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটোপাল চকুৰ পানী। এইদৰে কবিয়ে ফুলগছত পৰি থকা নিয়ৰৰ সৌন্দৰ্য চাই আত্মবিভোৰ হৈ থাকোঁতেই ক'ৰবাৰ পৰা এজাক বিস্ময় বতাহ আহি ফুলজোপা দোলা দি যায় আৰু ফুলৰ পাহিবোৰৰ পৰা নিয়ৰৰ টোপালবোৰ সৰি পৰে। এইটো হৈছে ব্যাখ্যা কৰা। আৰু চোৱা, ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি, ৰঙিলী ভাৱ হাঁহি নাচোনৰ ৰ'ল চিনেই কণি। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ নিয়ৰ কবিতাটিৰ পৰা উদ্ধৃত। সৌন্দৰ্য পিপাসু কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দৃষ্টিত সামান্য নিয়ৰৰ কণিকাবোৰ অতি অনবদ্য ৰূপত উদ্ভাসিত হৈ উঠিছে। কবিয়ে কল্পনা কৰিছে যে ফটিক পানীৰে ধোৱা এই মুকুতা সদৃশ নিয়ৰৰ কণাবোৰ নিশা আকাশত নিদ্ৰাৰত অৱস্থাত থকা একোটা তৰাহে যেন। এই নিয়ৰৰ হৃদয়ত নীৰৱতাৰ আকাশৰ বিভিন্ন অনুভৱ সঞ্চিত হৈ আছে। অথবা নিয়ৰৰ কণা হৈছে নিশা ফুলনি নৃত্যৰত কোনোবা নৰ্তকীৰ ডিঙিৰ মণি। নাচৰ উন্মাদ গতিত নৰ্তকীৰ ডিঙিৰ পৰা এই মণি ছিগি গৈছে আৰু নৰ্তকীৰ মনৰ ভাৱ অনুভূতি হাঁহি কান্দোনৰ চিনৰূপে ই ফুলনিৰ মাজত ৰৈ গৈছে। ছাত্ৰ ছাত্ৰীসকল, আজি এই পাঠটোৰ প্ৰশ্নখিনি শেষ হৈছে। তাৰপিছত মই তোমালোকক অহা পাঠত যোগমীয়া শৰাইঘাটৰ প্ৰশ্নখিনি দিবলৈ যত্ন কৰিম।